ঠিক আজি 10খনৰ কথা চিন্তা হৈছে, কালি 20খনৰ কথা চিন্তা হ'ব। শ্ৰমিক লেবাৰ আছে, সেইসকলৰ চিন্তা হৈ গৈছে যে এতিয়া আমি ক'ত যাম, কি কৰিম। বন্ধুসকল নমস্কাৰ। এন্ড্ৰৱেল লিমিটেডে 10খন চাহ বাগিচা বিক্ৰী কৰাৰ চিন্তা কৰি আছে। আৰু এই 10খন চাহ বাগিচাৰ ভিতৰত টিংখাং চাহ বাগিচা, হলগুৰি চাহ বাগিচা আৰু ঠিক তেনেকৈ 8খন চাহ বাগিচাৰ নাম আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। আৰু এই কোম্পানীৰ কোৱা কথা যে আমাৰ কোম্পানীৰ বহুত বেছি লছ হৈ আছে, সেইবাবে আমি শ্ৰমিকক সময়মতে মজুৰি, ৰেচন এইবিলাক আমি আদায় কৰিব পৰা নাই। মানে আমি বহুত লছত আছোঁ। সেইবাবে আপোনালোকক শ্ৰমিকসকলক আমি একো দিব পৰা নাই সময়মতে, মানে লাভেই হোৱা নাই সেইসকলৰ। আচ্ছা বাৰু, যদি লাভ হোৱা নাই, কেৱল মাত্ৰ 10খন চাহ বাগিচাৰ কেনেকৈ লাভ হোৱা নাই? বাকীওতো বাগান আছে অসমত বাগানৰ কম নাই। বাকী তেনেকুৱা বৃহৎ যথেষ্ট বাগান আছে, কেইবাখনো বাগান আছে। সেইসকলে কেনেকৈ চলাই নিব পাৰিছে নিজৰ চাহ বাগিচাত, সময়মতে ৰেচন দিব পাৰিছে, সময়মতে মজুৰি দিব পাৰিছে। কিন্তু এই 10খন চাহ বাগিচাই কিয় নোৱাৰিছে? এই যি মই লিষ্ট দেখালোঁ 10খন চাহ বাগিচা, এই চাহ বাগিচাৰ মানুহবিলাকৰ যিসকলৰ চিন্তা হৈ গৈছে যে এতিয়া আমি ক'ত যাম, কি কৰিম। ইমান দিনৰ পৰা যে গাঢ়াধিপা কৰলি সমান, আজি আকৌ কোম্পানীয়ে কৈছে সেইখন বাগান আমাৰ, আৰু কোনো শ্ৰমিকক কাণত নেপেলাকৈয়ে সেই বাগানবিলাক বিক্ৰী কৰিবলৈ হৈছে। কোনো আমাৰ যি ছাত্ৰ নেতাসকল আছে, সংগঠনৰ লগত কোনো কথা পতা নাই, বা অন্যান্য আমাৰ যি ইউনিটি আছে, সেই ইউনিটিসকলৰ লগত কোনো কথা পতা নাই। আনকি বাদে লেবাৰৰ কাণতো অলপো পৰিব দিয়া নাই যে আমি বাগানখন বিক্ৰী কৰিবলৈ গৈ আছোঁ। আচ্ছা বাৰু, এই কিনা বেচাৰ কথা কৈ মই ৰাজনীতিকত সোমাই যাব খোজা নাই, কাৰণ মই ৰাজনীতিক ইমান বহুত বেছি ভাল নাপাওঁ আৰু সিমান বেছি মই এই ক্ষেত্ৰত জ্ঞাতও নহয়। মোৰ লক্ষ্য আৰু উদ্দেশ্য এই ভিডিঅ'ৰ হ'ল যে যদি কেনেবাকৈ অনাগত দিনত বাগানবিলাক বিক্ৰী হৈ যায়, ঠিক আজি 10খনৰ কথা চিন্তা হৈছে, কালি 20খনৰ কথা চিন্তা হ'ব। আৰু অৱশ্যে 10টা মত বিকিব লাগিব। যদি কোম্পানীৰ কোনো ধৰণৰ মুনাফা নহয়, তেতিয়াহ'লে কোম্পানী এখন চলাই থকাটো মুখৰ কথা নহয়। গতিকেলৈ অৱশ্যেই সিদ্ধান্ত ল'বই লাগিব সেইসকল কোম্পানীয়ে, যিসকল কোম্পানীৰ কোনো ধৰণৰ লাভ হোৱা নাই, যে আমাৰ কোনো লাভ হোৱা নাই, সেইবাবে আমি বাগান বিকিবই লাগিব। আপোনালোকে যিমান যি ক'লোঁ, কাৰণ যদি নিবিকো তেতিয়াহ'লে আপোনালোকে চলক, আপোনালোকে আমাক টকা দিয়ক, আপোনালোকে ইয়াতে থাকক। আৰু এই কথা যেতিয়া কোম্পানীয়ে প্ৰকাশ কৰি দিব, তেতিয়া সেই শ্ৰমিক বন্ধুসকলৰ মুখৰ কথা কি হ'ব? তেতিয়া ক'ত যাব আৰু সেই শ্ৰমিকসকলে কি কৰিব? একো অপশ্যন নাথাকিব। সেনেকুৱা কোনো কথা নহয়, অপশ্যন আছে। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অপশ্যন আছে? কাৰণ আপোনালোকৰ তাত অধিকাৰ আছে। আপোনালোকে কিমান যুগৰ পৰা সেই বাগানত আপোনালোকে কাম কৰি আছে, কিন্তু বাধ্যত পৰি সেই বাগানখন বাৰু বিক্ৰী হৈছে, তাত একো কথা নাই। আৰু বিক্ৰী যেনিবা হৈও গৈছে, তাত বেলেগ এটা ইণ্ডাষ্ট্ৰী বহাৰ কথা চিন্তা অৱশ্যেই কৰিব। কাৰণ ইমান ডাঙৰ এৰিয়া যদি বিক্ৰী কৰা হৈছে, তেতিয়াহ'লে সেইটো এৰিয়াটো তেনেকুৱাই পৰি থাকিব নিদিব। তাত অন্যান্য ধৰণৰ কিবা চিমেণ্ট হওক বা অন্যথা যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰী তাত আকৌ আৰম্ভ কৰা হ'ব। তেতিয়া আমাৰ ডিমাণ্ড থাকিব যে আমাকো ইয়াত চাকৰি দিব লাগিব। আৰু সেই কোম্পানীত চাকৰি পাবলৈ হ'লে প্ৰত্যেকজনে কিছু পৰিমাণে হ'লেও শিক্ষিত হ'ব লাগিব। শিক্ষিত হ'বই লাগিব, কাৰণ তেনেকুৱা কোম্পানীত কাম কৰিবলৈ, তেনেকুৱা মেচিন চলাবলৈ যথেষ্ট জ্ঞানৰ প্ৰয়োজন আছে, চাৰ্টিফিকেটৰ প্ৰয়োজন আছে। আৰু সেই চাৰ্টিফিকেট আমি আজিৰ পৰাই কিন্তু আমাৰ হাতত থ'ব লাগিব। তেতিয়া গৈ আমি আকৌ পুনৰ ক'ব পাৰিম যে এই মাটি আমাৰ আছিল, আৰু এই মাটি বিক্ৰী হোৱাত আমাৰো যথেষ্ট চৰ্ত আছে। আৰু এই চৰ্ত থকাৰ বাবেহে আজি আপোনালোকে বিক্ৰী কৰিব পাৰিলে বা আপোনালোকে কিনিব পাৰিলে। গতিকে যদি আপোনালোকে ইয়াত কিবা ইণ্ডাষ্ট্ৰী বহাইছে, তেতিয়া 10তমক আমাক একোজনকৈ হ'লেও যিকোনো ঘৰৰ এজনকৈ হ'লেও ব্যক্তিক আপোনাৰ কোম্পানীত নিয়োজিত কৰাব লাগিব। আৰু এই কথা ক'বলৈ হ'লে আপুনি আপোনাৰ সন্তান, আপোনাৰ ভাই ককাই সকলোকে শিক্ষিত কৰি তুলিব লাগিব। আৰু শিক্ষিত কেনেকৈ হ'ব লাগিব, এই কথাও আপোনালোকে জ্ঞান দিব লাগিব। কিন্তু এটা কথা ক'লে বহুত শ্ৰমিকৰ মূৰত ধৰি যাব পাৰে, আৰু বহুতে মোক বেয়াকৈ ক'ব পাৰে। কিন্তু এটা কথা সঁচা, বহুত তেনেকুৱা বাগিচাৰ লোক আছে যিয়ে আজিলৈকেও, মই একেবাৰে ক'বলৈ নাযাওঁ, বাগান লাইনৰ মানুহে যথেষ্ট শিক্ষিত আছে, যদিও কিছুমান এনেকুৱা শ্ৰমিক আছে যিয়ে কেৱল মদ ভাং
কানি এইবিলাকতে বিলুপ্ত আজিও হোৱা দেখা যায়। এয়া একেবাৰে সত্য। আৰু কোনোবাই মোক ক'ব পাৰে যে ক'ত দেখিছ, বল দেখা, তেনেকুৱা কোনো কথা নহয়। আপোনালোকৰ দৃষ্টিভংগীতেই সেই তেনেকুৱা ব্যক্তি আছে। সেই সকলোকো আমি শিক্ষিত কৰি তোলা। যদি আপুনি এজন শিক্ষিত ব্যক্তি, তেনেহ'লে যিসকলে শিক্ষিত নহয় সেই সকলোকো অলপ শিক্ষিত কেনেকৈ কৰিব পাৰি ইয়াৰ ওপৰত চিন্তা কৰা। তেতিয়াহে গৈ আপোনাৰ মাটি ভেটি, আপোনাৰ ঘৰ আৰু আপোনাৰ সম্পূৰ্ণ পৰিয়াল ঠিকে ঠাকে হৈ ৰ'ব বুলি মোৰ মতিষ্কই কয়। আপোনালোকৰ মতিষ্কই কি কয় অৱশ্যে তলত কমেণ্ট কৰি জনাব। আৰু এই চাহ বাগিচা বিক্ৰীৰ ওপৰত ক'বলগীয়া কথা মোৰ ইমানেই। আৰু এনেকুৱা নহয় যে বাগান বিক্ৰী হৈছে যে আমি মনে মনে বহি থাকিম। ইয়াৰ ওপৰত অৱশ্যেই আমি প্ৰতিবাদ কৰিম, ইয়াৰ ওপৰত অৱশ্যেই আমি মাত মাতিম, বিক্ৰী হ'বলৈ নিদিওঁ। এই কথা কিন্তু আমি নিজৰ নিজৰ মনত পুহি থ'ব লাগিব। আৰু আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ বাগান কেনেকৈ বিক্ৰী কৰিব সেই কথা আমিও চাব লাগিব। আৰু যদি কেনেবাকৈ বিক্ৰী হৈও গৈছে, তেতিয়াহ'লে মই অপশ্যন দিলোঁ যে আপোনালোকে শিক্ষিত হৈ আপোনালোকৰ চাৰ্টিফিকেট যদি দিবই লাগিব, আৰু আমাক 10তমত চাকৰি লাগিবই। এই কথাও কিন্তু দৰকাৰী আছে বুলি মই ভাবোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে সৰু মৰু এটা জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ। মই গম পাওঁ এইটো ভিডিঅ' হয়তো আপোনালোকৰ বাবে দৰকাৰী নাছিল, যদিও আপোনালোকে কমপ্লিটকৈ চাই পেলালে। তেনেহ'লে নতুন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অৱশ্যে নাপাহৰিব।